গুমা সমষ্টিৰ বিপিএফ দলৰ যিটো অফিচ অপেনিং কৰা এইটো পুৰণা আছিল, খুব ভাল সুন্দৰকৈ মেৰামতি কৰি পেলাই আৰু ভাল মানে ইনকমপ্লিট আছিল, সেইটো কমপ্লিট কৰি পেলাই আজি গুমা সমষ্টি হিচাপে বিপিএফ দলৰ অফিচটো আমি অপেনিং কৰিলোঁ। একেলগে আমাৰ ডিষ্ট্ৰিক্টৰ লিডাৰসকল আছে, চেণ্ট্ৰেলৰ লিডাৰসকল আছে, প্ৰাইমাৰী লিডাৰসকল আছে, ব্লক লেভেলৰ লিডাৰসকল আছে আৰু গুমা সমষ্টিৰ MCLA আমাৰ ইমতাজ আলী ডাঙৰীয়া আছে আৰু চৰাইবিল সমষ্টিৰ আমাৰ মৃত্যুঞ্জয় নাৰ্জাৰী ডাঙৰীয়া আছে আৰু আমাৰ জম্পোৱাৰ সমষ্টিৰ আমাৰ MCLA আমাৰ উইলিয়াম নাৰ্জাৰী ডাঙৰীয়া আছে। আমি একেলগে খুব ভালকৈ আজিৰ এই গুমা সমষ্টিৰ যিটো ব্লক অফিচ আমি অপেন কৰিলোঁ আৰু খুব ফিনিচিংটো ভাল হৈছে। এতিয়া গুমা সমষ্টি হিচাপে সকলো ৰাইজে গুমা সমষ্টিৰ যিকোনো সমস্যাৰ ওপৰত আলোচনা বিলোচনা কৰিবৰ কাৰণে বা গুমা সমষ্টিৰ কাম কৰিবৰ কাৰণে সকলো ৰাইজৰ কাৰণে এই অফিচটো বনোৱা হৈছে। ভাল এটা সুবিধা, আজিৰ পৰা কাম কাজ চলি যাব।